নমস্কাৰ মই প্ৰিয়ংকাই আপোনালোক সকলোলৈকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। বহুত দিনৰ মূৰত ভিডিঅ' দিছো, অকণমান হেল্থ ইছ্যু হৈ আছিল, আজিও এই মাতটো অলপ ভাগি আছে, তথাপিও বোলো আজি ভিডিঅ' এটা বনাও। ভিডিঅ'টো আচলতে কি হ'ল, ৰিসেন্টলি মই এটা কমেন্ট পালো যে তেওঁ কৈছিল যে মই গ্ৰেড 4 চাকৰি পাইছিলো। মই ইয়াত লগাই দিম বাৰু কমেন্টটো। গ্ৰেড 4 চাকৰি পাইছিলো, স্কুলত চকীদাৰ পাইছিলো, কিন্তু মানুহক ক'বলৈ লাজ লাগে গ্ৰেড 4 চাকৰি কৰো বুলি, সেইকাৰণে মই চাকৰিটো এৰি দিলো আৰু বৰ্তমান মোৰ গৰু ফাৰ্ম আছে আৰু হাঁচি গছো। তো তেওঁৰ ডিসিশনটো মই সম্পূৰ্ণ বাৰু সন্মান জনাইছো, তেওঁক ক'ব লগা নাই। কিন্তু বহুত আছে এনেকুৱা যে গ্ৰেড 4 চাকৰিটো এৰি দিলে, তেওঁলোকে গ্ৰেড 4 বুলি ক'বলৈ লাজ কৰে বা সেইকাৰণে এৰি দিছে। তো সেইখিনিৰ কাৰণেও ভিডিঅ'টো বনাইছো যে আপুনিও লাজ কৰে এনেকৈ গ্ৰেড 4 চাকৰিটো কৰিবলৈ। তো এই ভিডিঅ'টো লাষ্টলৈকে চাব। তো প্ৰথম কথা, যেতিয়া ময়ো চাকৰি এটাৰ কাৰণে পঢ়ি আছিলো বা দিনে ৰাতিয়ে কষ্ট কৰিছিলো নহয় জানো চাকৰিটো পাবৰ কাৰণে, সৰু হওক ডাঙৰ হওক, তেতিয়াৰ মাত্ৰ মোৰ মটিভেশ্যনটো আছিলে যে মোক এটা মাত্ৰ চাকৰি লাগে, সৰু হওক ডাঙৰ হওক কোনো কথা নাই। কিন্তু সেই চাকৰিটো যেতিয়া আমি পাই যাওঁ, তেতিয়া আচলতে মানুহক ক'বলৈ লাজ কৰা ভয়ত বহুতে ৰিজাইন দি দিয়ে যে গ্ৰেড 4 বুলি কেনেকে ক'ম বা মানুহে কি ক'ব গ্ৰেড 4 চাকৰি কৰো বুলি ক'লে। তো আজি সেইকাৰণে ভিডিঅ'টো বনাইছো। তো প্ৰথম কথাটো হৈছে যে কিছুমান মানুহক আপুনি কেতিয়াও সুখী কৰিব নোৱাৰে। সেই মানুহখিনি যেতিয়া আপুনি চাকৰিটো পোৱা নাছিলে তেতিয়াও আপোনালোকক ক'ব যে ইমান পঢ়ি শুনি চাকৰি এটা পোৱা নাই বা আমুকে পালে, আমুকৰ পিতেকচোন কম পঢ়িয়ে পালে, তেনেকুৱা কিছুমান কথা বা তেনেকুৱা কিছুমান মানুহ সমাজত দেখিবলৈ পোৱা যায়। সেই মানুহখিনিহে একেখিনি মানুহখিনি সলনি নহয়, চাকৰি পোৱাৰ পাছতো একেখিনি প্ৰশ্ন কৰিব যে গ্ৰেড 4তে চাকৰি কৰে নেকি, ইমান পঢ়ি শুনি গ্ৰেড 4 চাকৰি কৰে নেকি। তো সেই মানুহখিনিক আপুনি কেতিয়াও সলাব নোৱাৰে বা কেতিয়াও সেই মানুহখিনিক শুধৰাব নোৱাৰে। মোৰ কথা যে জীৱনটো আপোনাৰ নিজৰ, তেওঁলোকৰ সুখৰ কাৰণে আপুনি আপোনাৰ চাকৰিটো কেতিয়াও স্যাক্ৰিফাইস কৰিব নালাগে। জীৱনটো যিহেতু আপোনাৰ আৰু জীৱনৰ সিদ্ধান্তবোৰো আপোনাৰ নিজৰে হ'ব লাগিব। মানুহে কি ক'ব, মানুহৰ কাৰণে এই কামখিনি কৰাৰ কোনো প্ৰয়োজন নাই। তো সবে জানে চৰকাৰী চাকৰি মানে বহুতখিনি সা সুবিধা থাকে, মানৱতাৰে কৰা সকলোখিনি কামেই সন্মানজনক। সেয়া লাগিলে গ্ৰেড 4 চাকৰিয়ে হওক বা ভাল কিবাই হওক। যদি আপোনাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ভাল, যদি আপুনি এটা ব্যৱসায় কৰিবৰ বাবে পইচা আছে, তেনেহ'লে আপুনি ব্যৱসায় কৰক, একো কথা নাই। কিন্তু যোনখিনিয়ে লাজ কৰে সেইখিনিৰ কাৰণেহে ভিডিঅ'টো। আৰু আপুনি সেই মানুহখিনিকে যেতিয়া আপুনি দুখত থাকে বা যেতিয়া আপোনাৰ পইচাৰ প্ৰয়োজন হয়, তেতিয়া আপুনি পইচা খুজি চাবচোন দিবলৈ নিদিয়ে। সেইকাৰণে সেই মানুহখিনিৰ ওপৰত ডিপেণ্ড কৰি বা সেই মানুহখিনিৰ কাৰণে আপুনি চাকৰিটো নকৰো বুলি নাভাবিব আৰু লাজ নকৰিব। কামৰ কোনো সৰু বৰ নাই, সৎ পথৰে কৰা সকলোখিনি কামেই সন্মানজনক। আপুনি চুৰ কৰা নাই, ডকাইত কৰা নাই, এটা চৰকাৰী চাকৰি কৰিছে, গতিকে এইটো ক্ষেত্ৰত আপুনি লাজ পাবলগীয়া কোনো নাই। মোৰ মতে কৰ্মই ধৰ্ম। যদিহে আপুনি সকলোখিনি কাম সৰুৰ পৰা ডাঙৰলৈকে কাম যদি ভালদৰে কৰে, তেনেহ'লে সকলোখিনি কামেই সন্মানজনক। এটা কথা মনত ৰাখিব, সদায় সৰুৰ পৰা ডাঙৰলৈ যায়। বহুত সৰু কাম কৰিহে মানুহখিনি ডাঙৰ হ'বগে পাৰে। পতককে আমি ডাঙৰ হ'ব নোৱাৰো, ভগৱানৰ ওপৰতো কথা। বৰ্তমানো এনেকুৱা কিছুমান মানুহ আছে চাকৰি পোৱাৰ পাছতো কৈ থাকিব যে চকীদাৰ পিয়নহে, তেনেকুৱা ধৰণৰ মানে। সেইখিনি মানুহৰ মানসিকতা আপুনি কেতিয়াও সলনি কৰিব নোৱাৰে। আপুনি ভাল চাকৰি এটা পালেও সলনি কৰিব নোৱাৰে। তেওঁলোক তেনেকুৱাই, কিবা এটা নহয় কিবা এটা আপোনাৰ গাত খুঁত ধৰিবই। তো সেই মানুহখিনিৰ কাৰণে আপুনি যাতে নিজৰ চাকৰিটো স্যাক্ৰিফাইস নকৰে, গৌৰৱেৰে ক'ব মই নিজেই পঢ়ি কিনি চাকৰিটো লৈছো, গতিকে ইয়াত মই লাজ কৰিবলগীয়া কোনো কথা নাই। এটা কথা মনত ৰাখিব, যদিহে আপুনি বেলেগৰ কথা চিন্তা কৰি থাকে, তেতিয়াহ'লে জীৱনত কেতিয়াও উন্নতি কৰিব নোৱাৰে। মানুহৰ কথা আপুনি এভইড কৰিবই লাগিব। যোনখিনি কথা উপযুক্ত, যোনখিনি কথাৰে আপোনাৰ লাভ হ'ব, সেই কথাখিনি আপুনি ল'ব, আৰু যোনখিনি কথাৰে আপোনাক মানসিকভাৱে ডিষ্টাৰ্ব দিব, সেই কথাখিনি আঁতৰাই পেলাই দিব, সেই কথাখিনি মনলৈ নানিবই। তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো। মই জুলাইৰ পৰা এটা চিৰিজ ষ্টাৰ্ট কৰিম বুলি ভাবিছো। মই কিদৰে পঢ়িছিলো ষ্টৰী আকাৰত, সেইখিনি আপোনালোকৰ মাজলৈও ভিডিঅ' বনাম বুলি ভাবিছো। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই, অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।